চেলেঞ্জ কৰিছোঁ কাৰণে এইবোৰ চব আনি লৈছে, বটল, তাৰপৰা গাৰু, তাৰপৰা আজি এটা পিন্ধিম আৰু বহুত গৰম মানে বতৰটো অকণ ঠাণ্ডা কিন্তু হ'লেও একদম মানে পূৰা গৰম পৰি আছে, তাৰমানে সিজি যাওঁ লাগিছে আৰু চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে আৰু স্ক্ৰিপ্ট নকৰাকৈ। যোনবোৰ মোৰ চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজি ইয়াতে থাকিম। এটা ডিষ্টাৰ্ব কৰি থাকে এনি টাইম খালি। গাড়ীৰ ভিতৰতে শুই আছে, অলপ শুই লওঁ, তাৰপৰা আকৌ লগ পাইছোঁ আপোনালোকক। এখেতেও শুই আছে মোৰ লগতে। বহুত গৰম উঠিছে, একদম ঘামি গৈছোঁ যে। বহি বহি থাম্বনেইল এটা বনাই লওঁ, লগ পাইছোঁ। বা ভাতটো খামহি বাৰু ইয়াতে, গাটো ধুই আহোঁগৈ। গা চা ধুই আহিলোঁ, ভাবিলোঁ কিবা এটা লৈ যাওঁ লগতে, এয়া মেগী লৈ আহিলোঁ। এনেকুৱা চেলেঞ্জ ভিডিঅ' ফাৰ্ষ্ট টাইম বনাইছোঁ, কেনেকুৱা হৈছে নাজানো, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কেনেকুৱা ধৰণৰ চেলেঞ্জ ভিডিঅ' বিচাৰে মোক কমেণ্ট কৰি জনাব। বহুত গৰম উঠিছে, যিমান মানে চেলেঞ্জটো ইজি বুলি ভাবিছিলোঁ সিমান ইজি নহয়। একদম দিনৰ দিনটো গাড়ীখনৰ ভিতৰতে সোমাই আছোঁ, ৰাতি কি হয় নাজানো আৰু। আজি নেক্সট ডে হয়, ব্লগটো ইমানতে সামৰিছোঁ। আৰু ফাৰ্ষ্ট কথা হ'ল মোক তাত ভাত খাবলৈ নিদিলে, নাপায় বুলি ক'লে, তাৰপৰা আৰু ৰাতি শুবলৈ নিদিলে গাড়ীৰ ভিতৰত। আজি ব্লগটো সিমানেই আছিলে।